স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আপোনাৰ এই ইউটিউব চেনেললৈ। আপোনাক ৰিজাল্ট চেক কৰিবলৈ আপোনাক এটা এপ ডাউনলোড কৰিব লাগিব। চ' প্লে ষ্ট'ৰত আহি আপুনি ইয়াত লিখিব লাগিব HSLC ৰিজাল্ট 2024 আছাম। চ' এইটো লিখাৰ পাছত আপোনাক এইটো ওপৰত এটা ৱেবছাইট এটা এপ দেখি পাইছে ইয়াত লিখা আছে ছেভাৰ ৰিজাল্ট। এইটোক ইনষ্টল কৰিব ল'ব লাগিব। 18 MB এপ হয়। ইয়াক আপুনি ইনষ্টল কৰি লওক। ইনষ্টল কৰাৰ পাছত আপুনি অ'পেন কৰিব। অ'পেনত ক্লিক কৰিলে আপোনাৰ ওচৰত তেনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত লিখা আছে আপোনাৰ কাৰেণ্ট ইয়াৰ ৰিজাল্ট আৰু প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। ইয়াত কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰাৰ পাছত আপোনাৰ ওচৰত এটা ইণ্টাৰফেচ খুলিব। চ' এইটো ইয়াত আপোনাক নিজৰ মোবাইল নাম্বাৰ আৰু নেমটো দি ৰেজিষ্টাৰ কৰিব লাগিব। চ' মই সেইটো মোবাইল নাম্বাৰ আৰু নেমটো দি ৰেজিষ্টাৰ কৰি লৈছোঁ। সেইটো ৰেজিষ্টাৰ কৰাৰ পাছত আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত আপুনি লিখা আছে চাব পাৰে যে HSLC এক্সাম ৰিজাল্ট 2024 টু বি এনাউন্সড চুন। ইয়াত আপুনি চাওক, ইয়াত লিখা আছে টু বি এনাউন্সড চুন। আৰু যদি আপোনাক ৰিজাল্টটো চেক কৰিব আছে যেতিয়া এনাউন্স হ'ব, সেই সময়ত ইয়াত এটা ৰোল নম্বৰটো আৰু টাইপ কৰিলে আপোনাৰ ৰিজাল্টটো খোল খাই যাব। চ' আপুনি তাৰ পৰা চেক কৰিব পাৰিব। ধন্যবাদ। যদি এই ভিডিঅ'টো হেল্পফুল লাগিল তেনেহ'লে এটা লাইক কৰি দিব, আৰু চেনেলটোত যদি আপুনি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।